হেল্ল' গাইজ, মানে আজি পাহাৰলৈ আহিলোঁ মাঘ বিহুৰ কাৰণে ভেলাঘৰ সাজিবলৈ বাঁহ আনিব আহিলোঁ। এয়া বাঁহ কাটি আছোঁ। পাহাৰতে 9জন নিচিনা আহিছে বাঁহটো বেৰাবৰ কাৰণে। ভেলাঘৰ বনাব আছে না, আগৰ পৰা প্ৰিপেৰেশ্যনটো কৰা নাই হৈছিলে না, আজি ঘপককৈ কৰিবলগীয়া হৈছে। মামাৰ পৰাতো মাঘ বিহুটো পাতিব দিব নাপাৰিব বুলি কৈছে না। এয়া আমাৰ জোখমাখ লৈ থকা হৈছে, কেনেকুৱা ষ্টাইলত বনিব বস্তুটো হ'লে গম পাব। এই কনভাৰ্ট খানি আছে, আমাৰ জোখমাখ লৈ ফুটা হ'ব। আৰু এতিয়া এইফালে গেঁয়া আছে, আমি ভালেকেইজন মানুহ আছোঁ এই গাঁৱৰ ডেকা ল'ৰা, গোটেইখিনি বনামেই আৰু। মামাই যিমানে ক'লেও নহ'ব, আমি মাঘ বিহু মানিমেই, বিহু পাতিমেই, আমি ভেলাঘৰ সাজিমেই। আগৰ পৰা নেসাজোঁ বুলি ভাবিছিলোঁ, এতিয়া কিন্তু নহ'ব, আমি ভেলাঘৰ বনাই বিহু পাতিমেই, খামেই, হাঁহ চুৰ কৰিমেই। 9টা 10টালৈকে থাকিব কৈছে না, 10টালৈকে কৈছে। আমি 9টাতে পলাই দিম, আমি বি টেঙৰ আছে না। বন্ধুসকল, কৰোণাই অৱস্থা বেয়া কৰি দিছে। কৰোণাৰ কাৰণে এইবাৰ মাঘ বিহুটো কি কৰি দিছে। পূজাটো চব পাতিছে, বিহুটো পাতিব নিদিছে না আমাকে। মামা কি কৰিছে এইটো বেয়া পাইছে। তো যোৱা বছৰটো বৰ ধুনীয়া, আমি একেখন গাঁৱৰ ৰাইজে একে জেগাতে খাইছে ভোজ ভাতটো, ভেলাঘৰটো। এইবাৰহে নোৱাৰিছে। এইটো যোগালী ইঞ্জিনিয়াৰ ন, দেখা নাই যোগালী নিচিনা লাগিছে। অঁ, এইটো বাবা গাই মোহৰি আছে। এইটো প্ৰথম খুটা পতা হৈছে এয়া। যোৱাবাৰ ভেলাঘৰটো বৰ ধুনীয়া হৈছিলে, এবাৰ কিন্তু কেনেকুৱা হ'ব, এনেই চিম্পুল ডিজাইনত হ'ব, হ'লেও অলপ ৰংঘৰ টাইপত কৰিবলৈ চেষ্টা কৰিছোঁ অলপ। বাবু ঠিকে আছে না? ভিডিঅ'টো যদি নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে আমাৰ ভেলাঘৰ, কেনেকুৱা হ'ব। আপোনালোকে নেক্সট ভিডিঅ'টো চালে গম পাব। এতিয়া আমাৰ এডোখৰ প্ৰথম জকাডোখৰ হৈছে, প্ৰথম আৰম্ভণি কৰিছোঁ। সেয়া আজি প্ৰথম ইমানডোখৰ হ'বগৈ, কাইলৈ সম্পূৰ্ণ কৰিম। বহুত কষ্ট হৈছে, গছৰ উঠি বনিবলগীয়া হৈছে ন। চ' বন্ধুসকল, নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'টো এইটোতকৈতো অলপ বেলেগতকৈ অলপ বেলেগ হ'ব, মানে হাঁহ চাহ কুকুৰা চুৰ হ'ব, ডিজে ডান্স থাকিব, লগতে ভূত ভাজ ভেলাঘৰ বিন্দাছ। তেনেহ'লে আজিলৈ বিদায়।